ঐ কালু কলা ইন্দুৰ আহিবা বৈছা নে কম ভুটাই আছা এইটো ট্ৰেইলাৰ আছিল চিনেমাটো আৰম্ভ কৰাই নাই শান্তি চকুন মিলা ঐ তই ৰাতিপুৱাৰ পৰাই কেইবাৰ গেলি লেট্ৰিঙত মনত আছে একদম কৰা নাই 12 মান আহা যেন লাগিছে ইয়ে ভগৱান কি যে হ'ব ইয়াৰ লগত একো নহয় দে ঐ টেবুলখনৰ ওপৰত থকা বক্সটোত টেবলেট আছিল খাইছা না খাইছো ৰাতিপুৱা এটা খাইছিলো কিন্তু কাম দিয়া নাই বাবে অলপ আগত 3টা একেলগে খাই দিলো ঐ তই মৰিবিচোন 3টা টেবলেট খাইছা একেলগে যেতিয়া ছাগলীৰ দৰে ওলাব ন তেতিয়া গম পাবি একো নহয় তই এইবোৰ এনে টেনচন লৈ থাকা ঐ কালু কলা ইন্দুৰ তিনিআলিতচোন এজন নতুন ডক্তৰ আহিছে তাতে এবাৰ দেখাই আহ হ'ব দে মই এবাৰ গৈ দেখাই আহিম শান্তি সি মোক কলা ইন্দুৰ বুলি কয় তাক বা কেনে দেখি মোক সকলো গাঁৱৰ ছোৱালীয়ে চলমান খান বুলি কয় ঐ পূৰ্ণিমা শুনিছানে মই কি কলা নেকি শুনা নাপাম যে শুনা পোৱা কিন্তু মাতহে নিদিয়া চাহ আনিছানে এয়া কি চাহ আপোনাক চাই আছে তোমাৰ মুখখন আগত থাকিলে বেলেগে চকুত নপৰে যে সেইবাবে দেখাই নাছিলোঁ হ'ব এতিয়া যাওক আপুনি মোৰ হেডফোনডাল ক'তনো সেইডাল আপোনাৰ হেডফোন তোমাক চাওঁতে চাওঁতে হেডফোনডালো দেখাই নাছিলোঁ হয়নে জান মই গৈ থাকোঁ যোৱাতে জান যোৱাৰ আগত কিবা এটা দিলে ভাল আছিল যোৱাচোন এতিয়া আৰু কি সদায় এইটো ঘৰতে থাকিবা নেকি তুমি বোলেচোন ফ্লেট লোৱা জান ফাৰ্মাচীত নাই পেচেণ্ট যিকেইটা পইচা পাওঁ এনেকেইচোন শেষ হয় আৰু ঘৰ সৰু ডাঙৰ লৈনো কি কথা আপোন মানুহজনৰ লগতচোন সকলোতে থাকেই ভাল লাগে দিয়া জান মই গৈ থাকোঁ বিজুলি বৰষুণ কি পানী ওচৰ আহিলে ওচৰ বহক দিয়া বহা ছাৰ আপুনিতো বহুত কিনাই এই ৰবা তাত থাকাছো কোৱা বাইদেউ আপোনাক ভালকৈ কেয়াৰ নলয় নেকি লয় বাইদেউ মোৰ বহুত কেয়াৰ লয় বাইদেউ মোৰ ছাৰ আপুনি এদিন মোৰ ঘৰত আহিবচোন কিয় ছাৰ আপোনাক এনেকুৱা টেষ্টি আঞ্জা ভাত খুৱাম আপুনি আৰু যাওঁ কৰিব ভাত খাব ভাত খাব চিষ্টাৰ পেচেণ্ট অহা নাই নেকি এতিয়ালৈ অহা নাই দেখোন অহা নাই ন ঐ চটু হয় ছাৰ ঐ ইফালে আহ চটু বাহিৰত এজন পেচেণ্ট নাই নেকি আহিছে ছাৰ এইমাত্ৰ এজন আহিছে যোৱাচোন তুমি ভিতৰত পঠাই দিয়া ঠিক আছে ছাৰ মই পঠাই দি আছোঁ
অঁ ভাইটি আহিছা অঁ দিয়া ইয়াত বহাচোন ইয়াত বহা ভাইটি তুমি কোৱাচোন কি বেমাৰৰ কাৰণে আহিলা ডক্টৰ ছাৰ ৰাতিপুৱাৰ পৰা 15 বাৰমান গ'লো ক'ত গ'লা আমাৰ বাহঁৰ তলৰ লেট্ৰিনটোত 15 বাৰমান গ'লো অঁ বেমাৰ চিৰিয়াছে এঞ্জেলিনা ষ্টক ৰুমৰ পৰা টেবলেট লৈ আছোঁ ছাৰ নালাগে মোক টেবলেট ৰাতিপুৱাৰ পৰা কিমান টেবলেট খালো কামেই দিয়া নাই কিবা বেলেগ উপায় আছে যদি দিয়ক কি উপায় দিব উপায় দিবলৈতো মই পংকজ পাঠক নহয় এঞ্জেলিনা কি উপায় দিওঁ ছাৰ মইতো ডক্টৰ নহয় আপুনি ডক্টৰ আপুনিয়ে দিয়ক অঁ ভাইটি তুমি এটা কাম কৰিবা ছাৰ এটা কিয় যিমান কাম কৰিব লাগে কৰিম কিন্তু মোক লেট্ৰিনৰ লগত সম্পৰ্কটো কমাই দিয়ক ভাইটি তুমি আঠিয়া কল চিনি পোৱা ছাৰ ভিতৰত যে ডাঙৰ ডাঙৰ গুটি থাকে অঁ সেইটোৱে তুমি ঘৰত যোৱা যাই কলটো খাবা আৰু 1 ঘণ্টা পিছত মোক কল কৰিবা লোৱা এইখন মোৰ কাৰ্ড আধাৰ কাৰ্ড নেকি ছাৰ আধাৰ কাৰ্ড নহয় ইয়াত মোৰ ফোন নাম্বাৰ আছে ঠিক আছে ছাৰ মই গৈ থাকোঁ বাবা পইচা কেইটকা ছাৰ 20 টকাই দিয়া দিয়ক ছাৰ মই গৈ থাকোঁ দিয়া যোৱা তুমি হেল্ল' কোৱাচোন জান কিবা খালানে এইমাত্ৰ আহোঁতে খং দেখাইছিল এতিয়া আকৌ কি হ'ল হেল্ল' কোৱাচোন মানে জান ভাইটিও আহিব বোলে অলপ চিকেন আনিবা পাৰিলে অলপ মাছো আনিবা পাৰিলে ভাল বিস্কুটো অলপ লৈ আহিবাচোন আৰু কিবা লাগিব নেকি এইখিনি হ'লে হৈ যাব দিয়া এটা কাম কৰিবা যোৱাকালি ভেন্দি আনিছিলোঁ নহয় ডাইৰেক্ট ভেন্দিৰ জোল বনাই খুৱাই পঠাবা হেল্ল' কলটো কাটিলে যে চিকেন খাই ৰাতিপুৱাৰ পৰা 20 টকা পাইছোঁ হেল্ল' অ' ছাৰ আপুনি এইবোৰ কি কৰিলে কিনো কৰিলোঁ মই আপোনাৰ কথা শুনি মই ঘৰত আহি আঠিয়া কল খালোঁ অঁ ভাল পাইছানে এতিয়া ছাৰ ভাল পোৱাৰ কথা কৈছা আগতে অলপ হ'লেও ওলাইছিল এতিয়া আকৌই নলয় তুমি এটা কাম কৰিবা এই গৰম পানীত নিমখ লৈ খোৱাচোন ঠিক হ'ব দিয়া ভাইটি মোবাইলটো মোক দিয়াচোন দাদা লওক গৰম পানী আনে ঠিক হ'ব হা তই ডক্টৰ নে পংকজ পাঠক তোকে গৰম পানী খুৱাই আছো ফাৰ্মাচীতে থাক তই এঞ্জেলিনা চদুক ফাৰ্মাচী অফ কৰিব দিয়া ছাৰ আজি ইমান সোনকালে অফ কৰিব লাগে কিয় যি কৈছোঁ তাকে কৰা নহ'লে আমি তিনিটাই গৰম পানী খাব লাগিব দিয়া মই গৈ থাকোঁ তুমি আৰু চদু সোনকালে ফাৰ্মাচী অফ কৰা আৰু গৈ থাকা ঘৰত আপুনি ভাল বাচিলোঁ আজি বাপৰে বাপ অ' দাদা তাক আজি পুৰো দিম আজি পুৰো ভাল দিম আজি তাক বাচিব নোৱাৰে ব'ল আজি ডক্টৰ দেখো ব'ল 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 ধৰ 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 ধৰ, 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 ধৰ।